নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ডিএনএ ক্লাसेस ইউটিউব চেনেললৈ আমি আজি এই ভিডিওটোৰ জৰিয়তে আমি মেথছৰ কিছুমান টপিক ওয়াইজ কোৱেশ্চন আলোচনা কৰিম যেবোৰ আপোনালোকৰ আগন্তুক এক্সামত বহুত সহায় কৰিব তো আজি আমি ফাৰ্স্ট টপিক আমি আলোচনা কৰিবলৈ ওলাইছো এলসিএম এইচএফ যত আমি বেসিক টু একদম এডভান্স লৈকে আমি গোটেইখিনি আলোচনা কৰিম তো এলসিএম এইচএফ বহুত ডিমান্ডিং টপিক হয় কাৰণ আমি যদি লাষ্ট 4-5 বছৰ কোৱেশ্চন পেপাৰ আমি উঠাই চাও ষ্টেট গভৰ্ণমেণ্ট বা আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট যিমান আছে এক্সাম কম্পিটিটিভ এক্সাম যিমান হৈ গৈছে তো প্ৰায় সকলোবোৰ এক্সামতে ইয়াৰ পৰা কোৱেশ্চন আহি থকা দেখা গৈছে সো বহুত লৰাছলি ইয়াৰ প্ৰবলেম ফেস কৰে কোৱেশ্চন ব্লক সলভ কৰোতে তো তাৰে ডিটেইল সলিউশন লৈ আনিছো তো এডভান্সৰ পৰা একদম আমি পুৰা বেসিকৰ পৰা আমি এডভান্স লেভেললৈকে গোটেইখিনি আমি কৰাম তো একো ডাউট না থাকিব পিছলৈকে তো আমি ভিডিওটো আগবাঢ়ো তো আমি কিছু কথা এলসিএম এইচএফ এর বিষয়ে আমি ফার্স্ট জানি লব লাগিব তাৰ পিছতে আমি কোৱেশ্চন খিনি কৰিব পাৰিম তো তাৰ আগতে আমি অলপ শিকি লওঁ যে এলসিএম কাক কয় আৰু এইচএফ কাক কয় কাৰণ আমি ইহঁতৰ বিষয়ে নাজানাকৈ আমি কি কৰিব নোৱাৰো আমি কোৱেশ্চনছ বিলাক এটেন্ড কৰিব নোৱাৰো এলসিএম means হইব least common की है multiples least common multiple है और HCF means क्या हो highest common factor highest common factor तो आमी बेसिकली आमी ध्यान দিব লাগিব মাল্টিপলস আৰু কাৰোৰ ফ্যাক্টৰৰ ওপৰত ঠিক আছে এই দুটাৰ বিষয়ে যদি আমি ভালদৰে গম পাই যাও দেন আমাৰ কোনো ডাউটে নাথাকিব এলসিএম এইচএফ বুলি কলে বেলেগ একো বস্তু নহয় আমি মাল্টিপলস আৰু ফ্যাক্টৰ এই দুটাৰ ওপৰতে বেছিকৈ আমি ধ্যান দিব লাগিব তো আমি শিকো যে আমি মাল্টিপলস কাক কয় আৰু তাৰ থ্ৰুদি আমি কি কৰিব এলসিএম উলাব কেনেকৈ পাৰো আমি হিটো শিকো ঠিক আছে তো জাস্ট সাপোজ মই যদি এটা নম্বৰ লওঁ জাস্ট সাপোজ মই এটা নম্বৰ ললো 12 ঠিক আছে 12 এর বলে আমাক কি লাগে মাল্টিপলস লাগে ঠিক আছে তো 12 এর যদি মাল্টিপলস লাগে আমি কি কি পাব পাৰো 12 এর এটা মাল্টিপলস আমাৰ আহি যাব 12 মানে 12 এর লগত যি কোনো সংখ্যা আমি পূৰণ কৰি গলে হল নম্বৰ আমি পূৰণ কৰি গৈ থাকিম আমি কি পাম এটা আমি মাল্টিপলস পাই গৈ থাকিম ঠিক আছে যদি 12 এর লগত 1 ইনটু কৰিছো কি আইছে 12 তো 12 এটা কি হ'ব তাৰ মাল্টিপলস 2 ইনটু কৰিলে কিমান আহিব 24 হেতু এটা কি হ'ব 12 এর মাল্টিপলস মই 10 ইনটু কৰিলে 120 আহি যাব হেতু এটা মাল্টিপলস হ'ব তো তেনেকৈ আমি মাল্টিপ্লাই কৰি গলেই হল আমি এটা কি পাই যাম মাল্টিপলস পাই থাকিম তো ফার্স্ট এটা 12 পালো নেক্সট তো আমাৰ আহি যাব 24 2 ইনটু কৰিলে 24 হ'ব তাৰ পিছত আহিব 36 তাৰ পিছত আহিব 48 তাৰ পিছত আহি যাব আমাৰ 60 তাৰ পিছত আহিব 72 এনেকৈ আমাৰ গৈ থাকিব ঠিক আছে সেম জায়গা যদি মই আৰু এটা নম্বৰ লৈ লওঁ সেম জায়গা যদি মই আৰু এটা নম্বৰ লওঁ মই যদি কৈ দিম 18 ঠিক আছে বলে 18 এর আমাক কি লাগে মাল্টিপলস লাগে তো 18 এর মাল্টিপলস আমাৰ কি আহিব এটা মই ললো 18 1 যায় কি হ'ব 18 18 গুণ 18 হ'ব 18 দুগুণ কি হৈ যাব আমাৰ 36 হ'ব 18 3 গুণ 54 হৈ যাব 4 পূৰণ কৰিলে 72 হৈ যাব 5 পূৰণ কৰিলে কিমান আহি যাব আমাৰ 90 আহি যাব ঠিক আছে তো এনেকৈ আমি নম্বৰ বিলাক পাই থাকিম ঠিক আছে তো এনেকৈ আমি নম্বৰ বিলাক পাই থাকিম তো এটা কথা হল যে আমি যদি কওঁ যে 12 আৰু 18 এর আমাক যদি এলসিএম উলাব লগা হয় দেন আমি কেনেকৈ উলিয়াম ঠিক আছে তো মই জাস্ট কলো যে আমি ফার্স্ট কি কৰিব লাগিব ধ্যান দিব লাগিব যে মাল্টিপলস কাক কয় ঠিক আছে তো মাল্টিপলস আমি পালো আৰু মাল্টিপলস আমি কি পাইছো 12 এর এইটা পালো 18 এর এইটা পালো ঠিক আছে তো মাল্টিপলস আমি ফার্স্ট উলাব লাগিব যদি আমি কওঁ যে এলসিএম উলাব লাগে তো সলিউশন সদায় ইফালৰ পৰা হ'ব তো আমি কি উলাইছো দুটা নম্বৰ ললো দুয়োটাৰে কি উলাই দিলো মাল্টিপলস উলাই দিলো ঠিক আছে এতিয়া তাৰ ভিতৰৰ পৰা আমি কি উলাব লাগিব এবাৰ কমন উলাব লাগিব তো আমি কমন কেটা কি পাওঁ আমি কমন কেটা লিখো ঠিক আছে আমি কমন কেটা লিখো তো কমন আমি যদি চাও তেতিয়ালে ইয়াতে 12 আছে ইয়াতে নাই ঠিক আছে 18 ইয়াতে আছে তাতে নাই তো তেনেকৈ আমি যদি কমন চেক কৰিব যাও তো কমন এইটা আহি আছে এটা আহিব 36 আৰু যদি আমি কমন চাব যাও এটা আহি যাব আমাৰ 72 এনে কমন বিলাক আহি থাকিব ঠিক আছে তো কমন বিলাকো বহুত কেটা আহি থাকিব তো আমাৰ গুটেইখিনি দৰকাৰ নাই তো মই কি কলো ফার্স্ট আমি কি উলাইছো মাল্টিপলস উলাইছো তাৰ ভিতৰত কি উলাইছো কমন উলাইছো আৰু কমন কেটাৰ ভিতৰত সবচে লিস্ট ঠিক আছে সবচে সৰু লোয়েষ্ট একদম সৰু তো সৰু নম্বৰটো কি হ'ব 36 তো এতিয়া আমি যদি কওঁ তো এলসিএম কি হৈ যাব এলসিএম কাৰ 12 আৰু 18 এর এলসিএম হৈ যাব আমাৰ 36 হৈ যাব ঠিক আছে এলসিএম আমাৰ কিমান হৈ যাব 36 হৈ যাব
সেম জায়গা যদি আমি HCF এর কথা কব যাও ঠিক আছে এটো একদম বেসিক হৈ গল ফার্স্ট আমি কি কৰিলো মাল্টিপলস ওলালো দুটা নম্বৰ কমন ওলালো কমন কেটাৰ ভিতৰত সবচে লোয়েষ্ট মিন সবচে সৰু হেতু নম্বৰকে আমি LCM বুলি কৈছো ঠিক আছে LCM বুলি কৈছো তো এইখিনিতে যদি মই HCF এর কথা কব যাও তো মই সেম নম্বৰে ললো মই এটা নম্বৰ ললো 12 এটা নম্বৰ মই 12 ললো আৰু মই ললো 18 ঠিক আছে এবাৰ আকৌ কি আহি গল ফ্যাক্টৰ এবাৰ আমাৰ কি নাই মাল্টিপলস নাই এবাৰ আহি গল ফ্যাক্টৰ তো গুণিতক কাক কব ঠিক আছে ফ্যাক্টৰ কাক কব তো আমি ফ্যাক্টৰৰ বিষয়ে অলপ কিছু কথা জানি লও যে আমি ফ্যাক্টৰ কাক কম তো জাস্ট সাপোজ মই যদি কম 12 এর ফ্যাক্টৰ মিন্স 12 কোন বিলাক সংখ্যা দি হৰণ যায় ঠিক আছে এতিয়া 12 যোন বিলাক সংখ্যা দি আমাৰ হৰণ যাব হেকিটাই হৈ যাব 12 এর ফ্যাক্টৰ তো এতিয়া 12 কোন বিলাক সংখ্যা দি হৰণ যাব 1 এ দি হৰণ যাব 1 সবকে হৰণ কৰিব পাৰে তো 1 হ'ব তাৰ পিছত আমি জানো 2 দি হৰণ যাব কাৰণ 12 2 টেবুলত আহি যায় তাৰ পিছত আমি জানো 3 দি হৰণ যাব কাৰণ 3 টেবুলতো আহি যায় হয় না 3 4 গুণ 12 হয় 4 টেবুলত আহি যায় 4 3 গুণ 12 হয় কাৰণ 4 দিও হৰণ যাব আমি সম্পূৰ্ণৰূপে হৰণ যোৱা কথা কৈছো মিন্স ভাগিক আমাৰ 0 আহিব লাগিব এটো নহয় যে ভাগিক আমাৰ কি হৈছে যে আমাৰ এনসাৰ কবাত পইণ্টত ডেসিমেলত আহি আছে হেতু নহয় একেবাৰতে আমি ডিভাইড কৰিম কমপ্লিট ডিভাইড হ'ব লাগিব ভাগিক 0 হ'ব লাগিব আৰু আনসাৰ আমাৰ এটা পিওর পূৰ্ণ সংখ্যা পাব লাগিব এটো নহয় যে ডেসিমেলত আহি আছে ঠিক আছে তেনেকুৱা নহয় তো নেক্সট আমাৰ কি হ'ব 6 এর টেবুলত আহিব নেক্সট আৰু এটা কি হ'ব 12 এর টেবুলত কাৰণ 12 নিজেও নিজৰ এটা উৎপাদক হ'ব কাৰণ 12 নিজেও নিজকে হৰণ কৰিব পাৰে নেক্সট আকৌ আমি কি লব পাৰো 18 এর কি হ'ব পাৰে 18 এর 1 হ'ব 1 তো সবৰে হ'ব 1 এ দি সব সংখ্যা হৰণ যায় আমি জানো 2 দিও হৰণ যাব তাৰ পিছত জানো 3 দিও হৰণ যাব 4 দি 18 হৰণ না যায় 5 দি না যায় 6 দি কিন্তু যায় আমি এটো জানো ঠিক আছে তাৰ পিছত কি হ'ব 7 8 দি না যায় বাট 9 দি হৰণ যায় 9 গুণ 18 হৈ যায় তাৰ পিছত 9 এর পিছত 10 11 12 এটা কোনো সংখ্যা দিয়া না যাব ডাইৰেক্ট কি দি যাব 18 দি যাব কাৰণ 18 নিজেও নিজকে হৰণ কৰিব পাৰে গতিকে 18 ও নিজৰ কি হ'ব এটা উৎপাদক হ'ব তো ঠিক আছে তো আমি ফার্স্ট কি উলালো আমি ফ্যাক্টর উলাই ললো ঠিক আছে ফ্যাক্টৰৰ পিছত এবাৰ আমি কি উলাম কমন ঠিক আছে ফ্যাক্টৰ কেইটাৰ ভিতৰত আমি কমন উলাম ঠিক আছে কমন উলাম তো আমাৰ কমন কি কি আহি আছে এটা কমন আমি দেখি আছো কি 1 আহি আছে নেক্সট আৰু এটা কমন কি দেখি আছো আমি 2 আহি আছে নেক্সট কমন আমি এটা দেখি আছো 3 আমাৰ কমন আহি আছে নেক্সট আৰু এটা কমন আমি কি দেখি আছো 6 আহি আছে ঠিক আছে 6 আহি আছে তো এই কেইবাটাও আমি কমন পাই গলো 1 2 3 আৰু 6 কেইবাটাও আমি কমন পাই গলো তো এই কমন কেইটাৰ ভিতৰত সবচে ডাঙৰ ঠিক আছে হাইয়েস্ট যেটো একদম সবচে গ্ৰেটেস্ট ভ্যালু হ'ব সবচে ডাঙৰ সংখ্যাটো হ'ব হেতু আমাৰ কি হৈ যাব HCF হৈ যাব ঠিক আছে তো HCF কি হ'ব আমাৰ ইয়াৰ HCF হৈ যাব কাৰ HCF 12 আৰু 18 এর হৈ যাব কিমান 6 হৈ যাব ঠিক আছে 6 কাৰণ সবচে ডাঙৰ সংখ্যাটো কি হয় আমাৰ 6 হয় তো মানে আমি যদি টেকনিক্যালি কব যাও তো 12 আৰু 18 দুয়োটাকে ঠিক আছে 12 আৰু 18 দুয়োটাকে একেবাৰতে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা যদি মই কব যাও তো আটাইতকৈ ডাঙৰ সংখ্যা তেতিয়ালে কি হ'ব এটো 6 এ হ'ব আৰু 6 এর বাহিৰে দ্বিতীয় নম্বৰ হবই নোৱাৰে ঠিক আছে হবই নোৱাৰে মই ইহ দুটাৰ কম্পাৰিজনত কৈছো ঠিক আছে এটো নহয় যে বলে ইহ দুটাক বেলেগ সংখ্যা হৰণে কৰিব নোৱাৰে তেনেকুৱা মই কোৱা নাই মই জাস্ট খালি এই দুটাৰ ৰিলেশনটো মই বুজাই আছো যে এই দুটাৰ যদি আমি HCF এর ফালৰ পৰা যদি কব যাও তো আমাৰ 6 এ কি হ'ব এনেকুৱা এটা ডাঙৰ সংখ্যা যেটো কি কৰিব দুয়োটাকে সমান ধুনিয়াকে কি কৰি দিব পাৰিব হৰণ কৰি দিব পাৰিব ঠিক আছে দুইটাৰ ভিতৰত কমনো থাকিব আৰু ঠিক আছে তো এইটো হৈ গল আমাৰ HCF তো আমাৰ বেসিক খিনি মই অলমোস্ট বুজাই দিলো যে আমি LCM উলাব লাগিলে মাল্টিপলস উলাম কমন উলাম যেটো আমাৰ কমন কেইটাৰ ভিতৰত কি হ'ব কমন মিন্স কি হয় দুইটাৰে মাল্টিপলস কেইটাৰ কমন ঠিক আছে তাৰ পিছত যেটো সৰু হ'ব হেতুৱে মানে লিস্ট ইয়াতে আকৌ কি হয় মাল্টিপলস নহয় ইয়াতে ফ্যাক্টৰ উলাব লাগে তাতে মাল্টিপলসৰ সবচে বড়টো ইয়াতে আকৌ কি হ'ব ফ্যাক্টৰ কেইটাৰ সবচে ডাঙৰটো ঠিক আছে খালি ডিফারেন্স এইটো ইয়াতে ফ্যাক্টৰ উলাই ফলে তাৰ ডাঙৰ লব লাগে তাতে মাল্টিপলস উলাই ফলে সবচে সৰুটো লব লাগে ঠিক আছে ইয়ালৈকে বুজি পাইছে তো এটো হল আমাৰ একদম বেসিক নোট ডাউন কৰি লব ভিডিওটো পজ কৰি ফলে এতিয়া কথা হল যে আমি এনেকৈ শিকিবল এনেকৈ কৰিব লাগিব মানে মেথছটো যাই ফলে আমি এক্সামটো তো না আমি এনেকৈ কৰিব নোৱাৰো কাৰণ আমাৰ এটো কি হৈ যাব এটা টাইম কনজিউমিং প্ৰসেস হৈ যাব ঠিক আছে তো তাৰ কাৰণে আমি কি লব লাগিব অলপ কিছুমান শৰ্ট মেথড আমি লগাব লাগিব ঠিক আছে তো মই ইয়া গ্ৰাফ কৰি আছো কাৰণ আমি ইয়াতে অলপ শিকিব লগা বহুতখিনি বস্তু আছে আমি এতিয়া বেলেগ সিস্টেমত আমি কৰিবলৈ ওলাই আছো ঠিক আছে তো আমি অলপমান বেলেগ সিস্টেমত কৰিম তো মই সেম নম্বৰে লৈ আছো যাতে কনফিউজন না থাকে ঠিক আছে বলে কি হ'ব নম্বৰ মই এটা ললো 12
18 ঠিক আছে যেহেতু আগতে মই এটোৱে লৈ আছিল 12 আৰু 18 এতিয়া যদি এই দুটাৰ আমাক কি লাগে এলসিএম ওলাব লাগে তো একদম সবচে বেস্ট মেথড আমাৰ কি হয় প্ৰাইম ফেক্টৰাইজেচন মেথড ঠিক আছে এইটো মেথড লগাই পেলাই আমি ওলাব পাৰো ঠিক আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি জানো এই দুইটা নম্বৰ 2 দি হৰণ যাব মানে মৌলিক সংখ্যা দিয়ে হৰণ কৰিব লাগে তো 2 সবচে সৰু মৌলিক সংখ্যা তাৰ পৰা আমি স্টাৰ্ট কৰিম তাৰ পিছত 3 আহিব মৌলিক সংখ্যা 5 আহিব আমি হেবিলাক নম্বৰ লব লাগিব ঠিক আছে তো মৌলিক সংখ্যা কি হয় কেনেকে কৰো গুটেইখিনি বস্তু মই নেক্সট এটা ক্লাছত মই দি দিম এটো যেহেতু এলসিএম এইচএফ এৰ চেপ্টাৰ হয় তো মই মৌলিক সংখ্যা বিষয় ইমান নকওঁ ঠিক আছে তো 2d আমাৰ ইয়া কিমান টাইম যাব 6 টাইম 2d ইয়া কিমান বাৰ যাব 9 বাৰ হৰণ যাব ঠিক আছে আকৌ আমি জানো কি 2d যেহেতু দুইটা না যায় 3d গৈ আছে তো 3d হৰণ কৰি দিম 3d ইয়াক দুবাৰ যাব 3d ইয়াক তিনিবাৰ যাব এতিয়া একো কমন নাই যেহেতু তো একো কমন নাই তো গুটেইখিনি সংখ্যাক আমি যদি পূৰণ কৰি দিও তো আমাৰ কি আহিব 2 into 3 into 2 into কি হ'ব 3 তো গুটেইখিনি যদি আমি ইনটু কৰিব যাও দেন আমাৰ কিমান আহি যাব গুটেইখিনি ইনটু কৰিলে এটো 2 3 গুণ 6 2 3 গুণ 6 6 6 গুণ কিমান হ'ব 36 আহি যাব ঠিক আছে তো আমি এনেকেও কি কৰিব পাৰো এলসিএম ওলাব পাৰো ঠিক আছে এতিয়া মনত কোৱেশ্চন আহিব যে আৰু কিবা অলপ শৰ্টকাট মেথড আছে নে এটোটো হৈ গল আমাৰ সৰু নম্বৰ থাকিলে আমি দুনিয়াকে ওলাই লব পাৰো অলপ যদি নম্বৰ বিলাক বেলেগ বেলেগ 3 4টা বহুত কেটা যদি তেনেকে ডিফাৰেন্ট চাই থাকে তেতিয়া আমি কি কৰিব পাৰো ঠিক আছে আমি কিছুমান আৰু সট্ৰিকো লগাব পাৰো ঠিক আছে তো সট্ৰিকটো এনেকুৱা হ'ব কিন্তু নিজে অলপ মান কি কৰিব লাগিব ক্যালকুলেশন জানিব লাগিব মানে পুৰণ নেউতা সটা 20 লৈকে 25 লৈকে ধুনিয়াকৈ মুখস্থ থাকিব লাগিব তেতিয়াহে আমি এপ্লাই কৰিব পাৰো আৰু বেসিক কনসেপ্ট নাথাকিলে কিন্তু আমি ডাইৰেক্টলি ইয়াক কৰিব নোৱাৰো মই ডাইৰেক্টলি কৈ দি আছো তো বেসিক কনসেপ্টটো ধুনিয়াকৈ জানিব লাগিব নহলে ডাইৰেক্ট এপ্লাই কৰিলে একো আমি নোৱাৰো ঠিক আছে তো আমি এনেকে এটা পদ্ধতি আমি এপ্লাই কৰিব পাৰো নেক্সট যদি মই ক'ব যাও ঠিক আছে তো আমি আৰু এটা সিস্টেম আমি কি কৰিব পাৰো যে আমাক কি লাগে মই এটা एग्जांपल লৈ আছো জাস্ট সাপোজ মই কৈ দিলো ইয়াতে 8 আছে 10 আছে আৰু ইয়াতে 24 আছে ঠিক আছে ইহত তিনিটাৰ এলসিএম আচ্ছা 8 10 মই নলও 8 10 নলও মই এটা বেলেগ নম্বৰ দি আছো 8 আছে আৰু 12 আছে আৰু এটা মই 24 দি দিলো ঠিক আছে ফাৰ্স্ট অফ একদম বেসিকৰ পৰা আমি কি গৈ থাকো তো এতিয়া যদি 8 12 আৰু কি লাগে আমাক 24 যদি এলসিএম ওলাব লাগে দেন আমি কি কৰিব পাৰো তো আমি যদি এলসিএম এনেকে ওলাব লাগে 3 4টা নম্বৰ দি আমি সদায় ফোকাস কৰিব লাগিব কোন ডাঙৰ সংখ্যাটোৰ ওপৰত ঠিক আছে এতিয়া আমি চেক কৰি চাও ডাঙৰ সংখ্যাটো বাকি সৰু সংখ্যা কেইটা দি হৰণ যায় না যায় তো আমি দেখিছো 8 দি হৰণ গৈ আছে 12 দি হৰণ গৈ আছে দেন একো ভাবিব লগা নাই ইয়াতে এলসিএম কিমান হৈ যাব 24 হৈ যাব ঠিক আছে তো ডাঙৰ সংখ্যাটো যদি বাকি সংখ্যা কেইটা দি হৰণ যায় দেন এলসিএম তা কি হৈ যাব এটোই হৈ যাব জাস্ট সাপোজ যদি মই আৰু এটা एग्जांपल দিম আৰু এটা যদি एग्जांपल দিও মই এটা দি দিলো কিমান 4 8 আৰু 32 মই एग्जांपल দি দিলো ডাঙৰ সংখ্যা আমি কি পাইছো 32 এতিয়া ডাঙৰ সংখ্যাটো বাকি সৰু সংখ্যা কেইটা দি হৰণ যায় নে यस যায় 4 দি যায় 8 দিও যায় মিন্স এলসিএম আমাৰ বেলেগ একো নহব আমাৰ ডাইৰেক্ট 32 হৈ যাব ঠিক আছে তো আমি এনেকে কৰিব পাৰো এতিয়া মনত কোৱেশ্চন আহিব যে যেতিয়া এইটা সেম হৈ আছে তেতিয়া তো আমাৰ কওঁতে ইজি হৈ আছে বাট এই সৰু সংখ্যা কেইটা দি যদি হৰণ না যায় ডাঙৰ সংখ্যাটো তেতিয়া হেতু তেনেকুৱা কেছত আমি কি কৰিম তো তাৰে আমি এবাৰ সিস্টেমটো তাৰে আমি তেনেকুৱা কোৱেশ্চন এবাৰ কৰি ফলে আমি শিকো ঠিক আছে তো তেনেকুৱা হলে আমি কি কৰিব লাগিব জাস্ট সাপোজ মই অলপ আগত এটা एग्जांपल মই বুজি পাব ভালকে জাস্ট সাপোজ মই কৈ দিলো 9 তাৰ পিছত মই দি দিলো এটা 12 আৰু এটা মই দি দি আছো 18 ঠিক আছে 18 দি দিলো 9 12 আৰু কি দি দিলো 18 এতিয়া এইটো আমাৰ চেক কৰিব লাগে ডাঙৰ সংখ্যা আমি কি পাইছো ডাঙৰ সংখ্যা বলে আমি কি পাই গলো 18 পাই গলো ঠিক আছে ডাঙৰ সংখ্যা 18 পাইছো তো বেলে একো কৰিবলৈ দৰকাৰ নাই আমি 18 ক চেক কৰি চাও সৰু সংখ্যা কেইটা দি হৰণ যায় না যায় বলে 9 দি যায় আছে এইটো দি না যায় যেটুক যায় নহয় এটা পাহৰি গলে তাৰ কথা এতিয়া ভাবিবই দৰকাৰ নাই এতিয়া 18 ক এনেকুৱা কিবা কৰক যাতে কি হ'ব যে 12 দিও হৰণ যাব তো আমি 18 লগত কি কৰিম মাল্টিপ্লাই কৰি যাম ঠিক আছে তো 18 লগত আমি ফাৰ্স্ট স্টাৰ্ট কৰিম কি হেদি 2 দি ঠিক আছে তো 2 দি আমি মাল্টিপ্লাই কৰিলে ইয়াতে আমাৰ কিমান আহিব 36 ঠিক আছে 1 দি মাল্টিপ্লাই কৰিলে তো ইকুৱেল হ'ব 18 থাকি যাব 2 মাল্টিপ্লাই কৰিলে কিমান আহি গল 36 আহি গল এতিয়া 36 দি আমাৰ 12 হৰণ যায় না না যায় এটো চেক কৰিব লাগে ঠিক আছে তো আমি দেখিছো 12 3 গুণ কি হৈ যায় 36 হৈ যায় মানে 12 দিও হৰণ যাব দেন আমাৰ এলসিএম আৰু বেলে কোনো হ'ব ডাইৰেক্ট আমাৰ কি হৈ যাব 36 হৈ যাব এই কাৰণে টেবলটো ধুনিয়াকে মেমৰাইজ কৰি লব লাগিব বা মনত থাকিব লাগিব আমি ইয়াক মাল্টিপ্লাই কৰি গৈ থাকিম যদি 2 দি মাল্টিপ্লাই কৰাৰ পিছত না যায় দেন আমি 3 মাল্টিপ্লাই কৰিম তাৰ পিছত নগলে 4 মাল্টিপ্লাই কৰিম
তেনেকে আমি চেক কৰি কৰি গৈ থাকিব লাগিব ঠিক আছে তো মই আৰু কেইটামান এক্সাম্পল দি দিছো জাস্ট লাষ্ট এটা এক্সাম্পল যদি আমি লও 6 8 আৰু এটা লৈ লও ইয়াতে লৈ ললো আচ্ছা 12 লৈ ললো ঠিক আছে 12 লৈ ললো তো আমি ইয়াতে কি লিখি আছো যে আমাৰ 12 টো কি হৈ আছে সবচে ডাঙৰ সংখ্যা আৰু 6 এদি তো হৰণ যায় কিন্তু 8 এদি হৰণ না যায় তো 8 এদি হৰণ আমাৰ না যায় তো এনেকুৱা কেছত আমাৰ কি হ'ব 6 এদি যেহেতু হৰণ যায় তো ইয়াৰ কথা বাদে দিও 8 এদি খালি হৰণ যোৱা বনাব লাগে তো 12 লগত মই 2 পূৰণ কৰিলো কিমান হ'ব 24 আৰু 24 বুলে 8 এদি হৰণ যায় নে তো ইয়েস যায় তো আমাৰ এলসিএম বেলে একো নহব ডাইৰেক্ট আমি পাই গলো 24 পাই গলো ঠিক আছে তো এনেকে আমি উলিয়াব পাৰো আৰু एग्जांपल আছে বহুত কিটা আছে আমি কোৱেশ্চন কৰিম ধীৰে ধীৰে তো আমি বস্তুখিনি ক্লিয়াৰ হৈ যাব আমি শিকি যাম ঠিক আছে তো এটা মেথড তো মই শিকাই দিলো একদম বেসিক মেথড তাৰ পিছত মই প্ৰাইম ফেক্টৰাইজেচন শিকাই দিলো আৰু তাৰ পিছত মই অলপ শৰ্ট ট্ৰিকত যেনেকে আমি কৰিব পাৰো হেতু শিকাই দিলো ঠিক আছে তো ম্যাথ যেতিয়া আমি কৰিম ধীৰে ধীৰে সব বস্তু ক্লিয়াৰ হৈ যাব এতিয়ালৈকে মই জানাত বহুতখিনি বস্তু ইয়াৰ পৰা গম পাই গৈছে ঠিক আছে তো জাস্ট সাপোজ যদি আৰু মই एग्जांपल লব খুজু যদি মই আৰু এটা एग्जांपल দিউ মই এনেকে দি দিয়াছো 12 আৰু কি কৰি দিলো মই 16 ৰ মই যদি एग्जांपल লও ঠিক আছে 12 16 আচ্ছা মই 16 মই আৰু এটা एग्जांपल ইয়াৰ লগতে দি দিয়াছো 8 ঠিক আছে 8 12 আৰু 16 ৰ ডাঙৰ সংখ্যা আমাৰ কি আহি গল 16 আহি গল 8 দি বলে হৰণ যায় নে যায় তো 8 ৰ কথা পাহৰি যাও 12 দি হৰণ যোৱা বনাব লাগে 2 ইনটু কৰি দিও তো আমি কি কৰিলো ফার্স্ট 2 এ কৰিব লাগিব সবসে ফার্স্ট 1 2 কৰিলে আমাৰ 16 এ পাই আছো তো 2 ইনটু কৰিলে আমাৰ কিমান হ'ব 32 তো 32 12 দি হৰণ যায় নে না যায় তো নেক্সট আমি আকৌ কি কৰিম 16 ৰ লগত কি মাল্টিপ্লাই কৰিম 3 তো 16 3 যা কিমান হৈ যায় 48 হৈ যায় তো 48 বুলে আমাৰ 12 দি হৰণ যায় নে তো ইয়েস যায় কাৰণ আমাৰ কি হয় আমাৰ 12 4 গুণ কি হৈ যাব 48 মানে 48 তো আমি কি পাম এলসিএম আমাৰ তেতিয়ালে কিমান হৈ যাব এলসিএম 48 হৈ যাব ঠিক আছে তো এইটো মেথড এপ্লাই কৰিব পাৰিব ঠিক আছে তো নেক্সট আমি ইফালে অলপ আহিলো আমি এইচসিএফ ৰ কথা অলপ শিকিলো এইচসিএফ তো আমি বেসিক শিকিছো তো এইচসিএফ উলাবৰ কাৰণে আমি কি মেথড আমি লগাব পাৰো এটো তো একদম বেসিক মেথড হল তো আমি ইয়াতে কি মেথড এপ্লাই কৰিব পাৰো অলপ তাৰ বিষয়ে আমি চাই লও ঠিক আছে Just suppose মোৰ যেটো ফার্স্ট নম্বৰ মই एग्जांपल লৈছিলো 12 আৰু কি আছিল 18 তাৰে মই ললো বেলেগ একো কৰিব দৰকাৰ নাই যদি ডাইৰেক্ট উলাব লাগে ন আমি বহুত কিটা মেথড আছে ফার্স্ট এটা মেথড মই এপ্লাই কৰি দেখাই দিছো এটা হৈ গল প্ৰাইম ফেক্টৰাইজেচন মেথড যেটো ইউনিভাৰ্সাল বুলি কোৱা পাৰো সবতে মানে এটো সবতে কাম কৰিবই আৰু ম্যাথছ লাগিলে হয়তো অলপ লং হ'ব পাৰে বাট আনসাৰ একদম ধুনিয়াকে আহি যাব বাকি ফেল মাৰিলে এটো ফেল নামাৰে ঠিক আছে তো আমাৰ কি হ'ব 2 দি ইয়াক কিমান বাৰ যাব 6 বাৰ যাব আকৌ 2 দি ইয়াক 3 বাৰ যাব বাস আমি ইয়াতে ইয়াক সামৰিলো ঠিক আছে নেক্সট আকৌ 18 18 ক আকৌ আমি 2 দি হৰণ কৰিলে ইয়াক 9 বাৰ যাব আকৌ আমি 2 দি না যাব তো 3 দি ইয়াক 3 বাৰ যাব ঠিক আছে তো মানে মই 12 ক মই লিখিব পাৰো 12 ক লিখিব পাৰো কেনেকে 2 into 2 into 3 এনেকে লিখিব পাৰো নেক্সট 18 ক মই লিখিব পাৰো 2 into 3 into কি হ'ব 3 ঠিক আছে তো ইহত কেটাৰ ভিতৰত যদি আমি এইচসিএফ উলাব লাগে তো এইচসিএফ ত কি হ'ব কমন কেটা ললে হল তো কমন এটা কি আইছে 2 ইনটু যেটো ইহতৰ মাজত কি আছে ইনটুৰ সাইন আছে দেন আমি ইনটুৱে কৰিব লাগিব আলটিমেটলি আৰু এটা কমন আমি পিছফালে দেখি আছো 3 আছে দেন এই দুটা পূৰণ কৰিলে কিমান হ'ব 6 হ'ব আগতে আমাৰ 6 এ আহিছিল তো আমি এইটো মেথড লগাব পাৰো ঠিক আছে আমি এনেকে উলাব পাৰো নেক্সট এতিয়া যদি আমাক লাগে যে আৰু অলপ শৰ্টকাট শিকাই দিব লাগে যে যদি ডাঙৰ নম্বৰ আহি যায় তেতিয়ালে আমি কেনে কৰিম বা তেনেকে তো তাৰো আমি অলপমান শিকি লও ঠিক আছে তো এটো হৈ গল যদি লিখিব লাগে দেন ভিডিওটো সব পজ কৰি পেলে ধুনিয়াকে লিখি ললে হল ঠিক আছে তো মই বাকি আকৌ আপৰিম ঠিক আছে তো মই যদি সেম নম্বৰে লৈ আছো ন তো ইহত দুটাৰ যদি আমি এইচসিএফ অলপ শৰ্টকাট মেথডত কৰিব লাগে দেন ইহত দুটাৰ কি কৰিম আমি ডিফাৰেন্স লম হতে ডাঙৰটোৰ পৰা সৰুটোৱে মাইনাস কৰিম বাৰু তো কিমান আহি আছে ডিফাৰেন্স 6 আহি আছে ঠিক আছে এতিয়া ধ্যান দিলে হলে 6 দি বাকি দুটা হৰণ যায় না যায় বলে 6 দি 12 হৰণ যায় 6 দি 18 হৰণ যায় এইচসিএফ কি হ'ব তেতিয়া বেলে একো নহয় 6 হৈ যাব আমি ইহতৰ ডিফাৰেন্সটো দিও আমি এইচসিএফ উলাই লব পাৰো ঠিক আছে বা আৰু যদি আমি আদাৰ তেনেকুৱা যদি एग्जांपल লব লাগে তেতিয়ালে কি হ'ব মই জাস্ট সাপোজ 8 ললো 12 লৈ ললো আৰু এটা মই লৈ আছো ইয়াতে আচ্ছা 48 লৈ ললো ঠিক আছে এই কিটা মই লৈ ললো এতিয়া মই তিনিওটাৰে ডিফাৰেন্স লম ইহত দুটাৰ ডিফাৰেন্স আমাৰ কিমান আহি আছে
4 আহি আছে হয় নহয় আৰু ইহত কেইটা ডিফাৰেন্স আমাৰ কিমান আহি যাব 12 ৰ পৰা আমাৰ কিমান হৈ গল 24 ইফালে হল তাৰ পিছত কিমান হৈ গল 48 হৈ গল কিমান হৈ আছে আমি যদি মাইনাস কৰি দিও এটো 36 ৰ আমাৰ কি আছে ডিফাৰেন্স হৈ আছে তো সদায় আমি কি লম সৰু সংখ্যাটো লম মাইনাস কৰি পোৱা যেটো নম্বৰ আছে ন হেতু সদায় আমি সৰুটো লম ডাঙৰটো আমি কনসিডাৰ নকৰো এতিয়া 4 টু দি চেক কৰি চাও 8 হৰণ যায় নে ইয়েস যায় 12 হৰণ যায় নে ইয়েস যায় 48 যায় নে যায় তো আমাৰ HCF কি হৈ যাব HCF আমাৰ হৈ যাব 4 হৈ যাব ঠিক আছে বেলেগ আকো আমি মাথা মাৰিব লগা ইয়াতে দৰকাৰে নপৰিব ঠিক আছে অকমান হয়তো কনফিউজ হৈ আছে সাগে তো আৰু আমি কেইটামান एग्जांपल লও ঠিক আছে और আমি কেইটামান एग्जांपल লও জাস্ট সাপোজ মই অলপ एग्जांपल যদি এটো দি দিও 200 তাৰ পিছত 225 আৰু এটা দি দি আছো মই 275 ঠিক আছে এই কেইটা ইহতৰ মাজৰ ডিফাৰেন্সটো লৈ ললে হল ডিফাৰেন্স ইহত দুটা মাজৰ কিমান আহি আছে ডিফাৰেন্স ইয়াতে আহি যাব 25 ৰ ডিফাৰেন্স আহিব আৰু ইহত দুটাৰ মাজৰ যদি আমি ডিফাৰেন্স লব যাও তেন কিমান আহি যাব 50 ডিফাৰেন্স আহিব হয়নে তো আমাৰ 50 ডিফাৰেন্স আহিব তো এতিয়া কি হ'ব ডাঙৰ সংখ্যাটো মই এলেও কৈ দিছো যে ডাঙৰ সংখ্যা আমি লব নোৱাৰো তো আমি কি লব লাগিব সৰু সংখ্যা তো সৰু 25 এটি বলে একিটা হৰণ যায় না যায় আমি চেক কৰিব লাগে তো বলে এইটো যায় আৰু এইটো যায় তো আমি একো কৰিব নাই HCF কি হৈ যাব HCF আমাৰ কি হৈ যাব 25 হৈ যাব বলে এতিয়াও মনত ডাউট আছে স্যার কেনেকে আমি গম পাম যে এইটো 25 এদি যাব আমি তো 25 ৰ টেবুলো না জানো আমি কেনেকে কৰিম তো একো কথা নাই আমি 25 ক ব্ৰেক তো কৰিব পাৰো ন 5 ইনটু কি লিখিব পাৰো 5 লিখিব পাৰো পাছেদি পাছৰটো আমি ডিভিজিবিলিটি ৰুল জানো পাছৰ কি হ'ব লাষ্ট ডিজিট যদি 0 থাকে দেন আমি পাছেদি হৰণ যাব এইটো যাব তো তেনেকে চেক কৰি আমি কব পাৰো বা যদি আমি 25 এদি হৰণ যোৱা সংখ্যাৰ কথা কব যাও ন তো লাষ্ট ডিজিট হয় কি থাকিব লাগিব দুটা 0 আগত জিয়ে নাথাকো লাষ্টত যদি দুটা 0 থাকে তেতিয়া 25 এদি হৰণ যাব বা লাষ্ট ডিজিট যদি 25 থাকে আগত জিয়ে নাথাকো 25 থাকিলে হৰণ যাব তাৰ পিছত আকৌ কি যাব মই যদি কও ABC কি আছে নম্বৰ আছে আৰু তাৰ লাষ্টত কি আছে 50 তেতিয়া হৰণ যাব ঠিক আছে ABC এটা নম্বৰ আৰু লাষ্টত বলে কি আছে 550 আছে তেতিয়া হৰণ যাব বা আমি কি কব পাৰো যে লাষ্টত যদি কি থাকে 75 থাকে আগত যে নম্বৰ নাথাকো লাষ্টত যদি 75 থাকে তেতিয়া হৰণ যাব ডাবল 0 থাকিলে 25 এদি হৰণ যাব লাষ্টত 25 থাকিলে 50 থাকিলে বা 75 থাকিলে তো মই কৈ দিলো যে 25 এদি কোনবিলাক সংখ্যা হৰণ যাব আৰু জিবিলাক আমি এই গুটেই কিটা নম্বৰতে আমি হেতু দেখিবলৈ পাই আছো ঠিক আছে তো আমাৰ কি হ'ব এই তিনিটা নম্বৰ কি হ'ব 25 এদি আমাৰ হৰণ যাব ঠিক আছে তো আমি এইখিনি কৰিলো ঠিক আছে নেক্সট যদি আমি আৰু অলপ কোনবাটো নম্বৰ যদি আমি एग्जांपल হিচাপত লব লাগে যেন আমি লব পাৰো কি লব পাৰো জাস্ট সাপোজ মই কৈ দিলো এটা 16 24 আৰু এটা মই লৈ ললো 72 মই লৈ ললো ঠিক আছে তো ইহত দুটাৰ মাজৰ ডিফাৰেন্স আমাৰ কিমান আহি আছে আমি যদি মাইনাস কৰি দিও 24 মাইনাস যদি আমি 16 কৰিব যাও দেন কিমান হ'ব 14 ৰ পৰা 6 গলে কিমান হ'ব 8 হ'ব তো আমাৰ মানে ইহত দুটাৰ মাজৰ কিমান পাই আছো 8 পাই আছো হয়নি তো 8 পাই আছো তাৰ পিছত ইয়াতে ইহতৰ মাজৰ ডিফাৰেন্স আমাৰ কিমান আহিব 72 আছে তাৰ পিছত 24 হয়নি তো 12 ৰ পৰা আমাৰ কি হ'ব 4 গলে আমাৰ কিমান থাকিব 8 হয়নি 8 4 কি হৈ যাব 12 হ'ব তাৰ পিছত 6 ৰ পৰা যদি 2 যায় কিমান থাকি যাব 4 কিমান আহি আছে 40 মানে ডাঙৰ নম্বৰ আহি আছে এটো কনসিডাৰ কৰিব দৰকাৰ নাই আমি সদায় লম সৰু নম্বৰ হৰণ যায় বলে 8 দি ইয়েস যায় এটো যায় তো আমাৰ সিম্পল কি হৈ যাব HCF আমাৰ কি আহিব HCF আহি যাব আমাৰ 8 আহি যাব ঠিক আছে তো এনেকে আমি কৰিম ঠিক আছে আৰু আগতো বহুত মেথছ আছে তো এইবিলাক মেথছ যেতিয়া আমি কৰি যাম তেতিয়া ধীৰে ধীৰে বস্তুখিনি আৰু ক্লিয়াৰ হৈ গৈ থাকিব তো আমি অলপ কেইটামান কুৱেশ্যনলৈ আগবাঢ়ো ঠিক আছে যেহেতু আমি বেসিকখিনি আৰু প্ৰায় এডভান্স লেভেললৈ মই ভালেখিনি বস্তু মই কৈ দিলো এতিয়ালৈকে তো ডাউট মোৰ হিচাপত থাকিব নালাগে তো এতিয়া আমি কুৱেশ্যন কৰি থাকিলে কি হ'ব কুৱেশ্যনৰ লগত আমাৰ তেনেকে বস্তুখিনি শিকা আৰু ভালকে হৈ যাব ঠিক আছে তো আমি কুৱেশ্যন কৰো তো ফার্স্ট क्वेश्चन আমি ইয়াতে পাইছো ফার্স্ট क्वेश्चने কি ওলাব দিছে এলসিএম ওলাব দিছে আৰু নম্বৰ কেইটা কি হয় 8 12 আৰু 18 হয় ঠিক আছে 8 আছে 8 হয় 12 হয় 18 হয় এতে সব মই কৰাৰ আগতে ভিডিওটো পজ কৰিব আৰু নিজে ঘৰত মানে নিজে প্ৰেক্টিস কৰি চালে হল হা
তাৰ পিছত মই কৰি দিয়াটো মেচ কৰি চালে হ'ল ঠিক আছে তো মইতো কৰি দিম কিন্তু নিজে ট্ৰাই কৰিলে হ'ল কৰিব কাৰণে যেহেতু এনাফ কনসেপ্ট মই শিকাই দিলো ঠিক আছে বহুত কেইটা মই মেথড দি দিলো তো মই ফাৰ্স্ট কৰি আছো প্ৰাইম ফেক্টৰেদি ঠিক আছে তো আমি জানো 2 দিয়ে হৰণ যাব 4 বাৰ যাব 2 দিয়ে 6 বাৰ যাব 2 দিয়ে 18 হৰণ কৰিলে কিমান বাৰ যাব 9 বাৰ যাব ঠিক আছে আকৌ আমাৰ 2 দিয়ে হৰণ যায় আছে যিকেইটা যাব হৰণ কৰিলে হ'ল ইয়াক দুবাৰ যাব ইয়াক 3 বাৰ 9 হৰণ না যায় তেনেকে বহিব এতিয়া আমি কি কৰো বলে এটা নম্বৰ আমাৰ 2 দি হৰণ যাব বাকি কিটা 3 দি তো আমি 3 দি কৰিলো ঠিক আছে যেটো না যাব হি তেনেকে বহিব 3 আমাৰ 1 টাইম যাব আৰু এটো কি হৈ গল 3 টাইম হৈ যাব এতিয়া আমি পূৰণ কৰি দিলে হ'ল বাকি গুটেইখিনি কাৰণ আৰু বেলেগ আৰু ইহত কমন ফেক্টৰ একো নাই ঠিক আছে তো গুটেইখিনি পূৰণ কৰিলে কিমান হ'ব 4 হ'ল 4 3 গুণ 12 ঠিক আছে 12 আৰু এই দুটা পূৰণ কৰিলে কিমান পাই আছো 6 তো 12 6 গুণ কিমান হৈ যাব টেবুল সবৰ মুখস্থ আছে ইজ দা কারেক্ট आंसर কিমান হ'ব 72 হৈ যাব ঠিক আছে নেক্সট আমি কোৱেশ্চন কৰো তো নেক্সট কোৱেশ্চন কৰাৰ আগতে মই কৈ দিম আমি শৰ্ট ট্ৰিক কেনেকৈ লগাব পাৰো ঠিক আছে ইয়াতে আমি এপ্লাই কৰো শৰ্ট ট্ৰিকটো কি দি আছে 8 আছে 12 আছে আৰু কি আছে 18 আছে ঠিক আছে 18 সংখ্যাটো আমি ললো সবচেয়ে ডাঙৰ সংখ্যা 18 হয় আচ্ছা 18 আমাৰ কি হৈ আছে 18 আমাৰ কি হৈ আছে না আমাৰ 8 দি হৰণ যায় না আমাৰ 12 দি হৰণ যায় ঠিক আছে দুইটাৰে এটা দিও হৰণ না যায় ঠিক আছে ডাঙৰ সংখ্যা 18 হয় 18 বলে দুইটাৰে এটা দি হৰণ না যায় তো আমি দুইটা দি হৰণ যোৱা সংখ্যা বনাব লাগিব তো 18 লগত মই কি পূৰণ কৰিলো 2 কিমান আহিল 36 বলে 12 দি হৰণ যোৱা হৈ গল কিন্তু কি হ'ব 8 দি হৰণ না যায় দেন এটো এলসিএম হ'ব নোৱাৰে গুটেই কিটা দি হৰণ যাব লাগিব তো 3 পূৰণ কৰিলো কিমান হৈ গল 54 18 3 গুণ কিমান হৈ যাব 54 এইটো বলে এটা দিও হৰণ না যায় এইটো এটা দিও হৰণ না যায় দেন এটো নহব নেক্সট কি হৈ যাব যদি 4 মাল্টিপ্লাই কৰো দেন কিমান হ'ব 18 4 যা কিমান হৈ যায় 72 আৰু 72 কি হ'ব 8 দি হৰণ যাব কাৰণ 8 9 গুণ 72 হৈ যায় আৰু 6 বাৰন কিমান হৈ যায় 72 গতিকে কি হ'ব এই গুটে কিটা দি হৰণ যায় আছে তো আমি এইটো নম্বৰকে আমি এলসিএম বুলি মানি লব লাগিব এতিয়া ঠিক আছে তো এইটো হৈ যাব আমাৰ এলসিএম আৰু ইয়াতে তো মই এলসিএম উলাওতে হেতুৱে আহিছে তো আমি এনেকে উলিয়াব পাৰো ঠিক আছে তো মই দুইটাই কৈ দি আছো সেই কাৰণে যাতে কোনো ডাউট না থাকে ঠিক আছে নেক্সট কোৱেশ্চনলে আমি আগবাঢ়ো ইয়াতে এলসিএম এ ওলাব দিছে ঠিক আছে নিজে অলপ প্ৰেক্টিস কৰিলে হ'ল নিজে অলপ ভিডিওটো পজ কৰিলে হ'ল আৰু নিজে ট্ৰাই কৰিলে হ'ল এনসারটো ওলাব কাৰণে ঠিক আছে যে ওলাই আছে না তো নেক্সট আমি যদি এটো ওলাব যাও দেন কিমান হৈ যাব 15 আছে 24 আছে 35 আৰু কি আছে 54 আছে ঠিক আছে তো আমি কি কৰিম প্ৰাইম ফেক্টৰ লগাম ঠিক আছে প্ৰাইম ফেক্টৰ লগালে হ'ল তো আমাৰ কি হ'ব আমি দেখি আছো গুটেই কিটা সংখ্যাৰ ভিতৰত দুটা সংখ্যা আমাৰ কি আছে 2 দি ডিভাইড হৈ আছে তো 2 দি ডিভাইড কৰি দিও তো 15 না যায় যেহেতু তেনেকে থাকিব এটো কিমান টাইম যাব 12 টাইম যাব 35 না যায় তেনেকে থাকিব এটো কিমান পাৰ যাব আমাৰ 2 দি হৰণ কৰিলে দুবাৰ তাৰ পিছত কিমান হ'ব 27 ঠিক আছে এটো 27 টাইম যাব তো নেক্সট কি হ'ব আমার কি দেখি আছো এটা নম্বৰ 2 দি হৰণ যায় বাকি কিটা না যায় ঠিক আছে আচ্ছা বাৰু ঠিক আছে তো আমি 3 দিয়ে স্টার্ট কৰো 3 দিয়া কিমান বাৰ যাব 3 5 গুণ 15 হ'ব 3 দিয়া 4 বাৰ যাব আৰু 3 দিয়ে এটো আমাৰ না যায় তো তেনেকে থাকি গল 3 দিয়া 9 বাৰ যাব 3 9 গুণ কি হৈ যাব 27 ঠিক আছে তাৰ পিছত আমি চাই লও কি এদি যাব তো আমি ইয়াতে দেখি আছো 4 আমাৰ 2 দি হৰণ যাব এটো 3 দি যাব বাকি দুটাৰ ভিতৰত কমন কি আছে এই দুটা বলে 5 দি হৰণ যায় তো 5 দি হৰণ যোৱাটো আমি ফাৰ্স্ট ডিভাইড কৰি লও 4 তেনেকে থাকি গল 35 কিমান বাৰ যাব 7 টাইম হৰণ 5 গুণ 35 আৰু 9 না যাব ইহত কিটাৰ ভিতৰত এতিয়া কোনো কমন ফেক্টৰ যেহেতু নাই তো আমি ডাইৰেক্টলি কি কৰি লও পাৰো আমি পূৰণ কৰি ললে হ'ল ঠিক আছে এটো 6 হ'ব 6 5 গুণ কিমান হৈ গল 30 হৈ গল 30 আৰু 30 ৰ লগত আমি যদি 4 পূৰণ কৰি দিও কিমান হৈ যাব 120 পাই যাম হয় না তো 4 3 গুণ 12 0 120 আৰু এটো কিমান হৈ গল 63 ঠিক আছে 63 তো আমি ইনটু কৰি ললে হ'ল তো আমি ডাইৰেক্ট 12 দি ইয়াক পূৰণ কৰি লও ঠিক আছে 12 দি পূৰণ কৰি লও তাৰ পিছত লাষ্টত 0 টো বহালে হ'ল তো 12 3 গুণ কিমান হ'ব 36 হয় না 3 বাৰ 36 36 ৰ 6 তাতে গল 3 আৰু 6 বাৰ কিমান হৈ যায় 72 72 ৰ লগত 3 প্লাস কৰিলে কিমান হৈ যাব 75 মানে আৰু লাষ্টত 0 টো বহাই দিলে হ'ল তো আমাৰ কি হৈ যাব ইয়াতে অপশন আছে নে 7560 7560 এ ইজ দা কারেক্ট आंसर ঠিক আছে আমাৰ এ নম্বৰ অপশনৰ এইটো आंसर আছে ঠিক আছে ইয়াতে সব ট্ৰিকটো এপ্লাই কৰিব পাৰে নিজে এপ্লাই কৰি চালে হ'ল ঠিক আছে মই আগবাঢ়ি যাম নেক্সট কোৱেশ্চনলে কাৰণ আমি বেসিক কোৱেশ্চন কৰিব নোৱাৰিম নহলে বা তো কি হৈ যাব নেক্সট কোৱেশ্চন আমি আকৌ কি পালো
HCF এবাৰ ওলাব দিছে কি দিছে 125 250 আৰু 750 কি ওলাব লাগে HCF ওলাব লাগে তো আমি দুইটা মেথড লগাব পাৰো ঠিক আছে জিটোৱে মন যায় হিটোৰ মতে ওলাললৈ হল ঠিক আছে মই 125 একদম বেসিকৰ পৰা ওলাই দেখাই আছো তাৰ পিছত যদি আমি ইয়াক কি কৰো প্ৰাইম ফেক্টৰ কৰো দেন ই না 2d ডিভাইড হ'ব না আমাৰ 3d ডিভাইড হ'ব 4d তো এনেও আমি ডিভাইড কৰিব নোৱাৰো তো আমি কি কৰিম ডাইৰেক্ট 5d ইয়াক 25 টাইম যাব আকৌ 5d ইয়াক 5 টাইম যাব ঠিক আছে ইয়াতে আমি ইয়াক সামৰিলো কাৰণ ইয়ালৈকে ই হৰণ যাব নেক্সট কি আছে 250 দিয়া আছে তো 250 ক আমি কি কৰিলো আমাৰ ইয়াকো 2d হৰণ যাব ঠিক আছে 2d হৰণ কৰিলে ইয়াক এবাৰ তাৰ পিছত ইয়াতে দুবাৰ তাৰ পিছত ইয়াতে কিমান বাৰ 5 বাৰ মানে তো কিমান হৈ যাব আমাৰ 125 বাৰ যাব ঠিক আছে তো নেক্সট কি হ'ব আকৌ 2 দিন না যায় তো আমি 5 দি ট্রাই কৰিব লাগিব তো 5 দিয়া কিমান বাৰ যাব 25 বাৰ এই আগৰ নিচিনাই হ'ব নেক্সট আকৌ 5 দিয়া কিমান বাৰ যাব 5 বাৰ যাব ঠিক আছে নেক্সট তাৰপিছত আৰু এটা থাকি গ'ল 750 থাকি গ'ল ইয়াকো আমি প্ৰাইম ফেক্টৰ কৰি লওঁ তো আমাৰ u2d ডিভাইড হ'ব 2d কিমান হ'ব 2 3 গুণ 6 হৈ যাব তাৰপিছত একইফালে যাব 15 হ'ব তো 2 7 গুণ কিমান হ'ব 14 তাৰপিছত 1 যাব তো 2 5 গুণ কি হৈ যাব আমাৰ 10 হৈ যাব ঠিক আছে তো আমাৰ এনেকে আমি ডিভাইড কৰিব লাগিব নেক্সট আকৌ কি হ'ব 2 দি হৰণ না যায় তো আমি কি দি স্টার্ট কৰিম 5 দি কাৰণ লাষ্ট ডিজিট যেহেতু 5 আছে তো 5 দি হৰণ যাব তো 5 দি কিমান হ'ব 5 7 গুণ কি হৈ যাব 35 তাৰপিছত কিমান থাকি গ'ল 2 ইফালে যাব 25 তো 5 বাৰ যাব ঠিক আছে 75 বাৰ নেক্সট আকৌ কি হ'ব ই 5 দি আকৌ হৰণ যাব কিমান বাৰ যাব 5 দি হৰণ কৰিলে আমাৰ 5 গুণ 5 হ'ব তাৰপিছত ইফালে আমাৰ 2 গ'ল তো 25 তো 5 5 গুণ 25 হয়নি তো কিমান হ'ব 15 5 যা কিমান হৈ যাব 75 হৈ যাব ঠিক আছে তাৰপিছত আকৌ আমি 5 দি হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব ঠিক আছে তো ওভাৰঅল আমাৰ গুটেখিনি ডিভাইড কৰিলো তো আমি 125 ক লিখিব পাৰো কেনেকে 5 * 5 কি হ'ব 5 হ'ব নেক্সট আকৌ আমি 250 ক লিখিব পাৰো কি 2 * 5 কি হ'ব 5 নেক্সট কি হ'ব 750 ক আমি লিখিব পাৰো কেনেকে 2 * 5 কি হৈ যাব 3 ঠিক আছে তো এতিয়া ইয়াৰ পৰা যদি আমাক HCF ওলাব লাগে দেন আমি HCF কেনেকে উলিয়াম কমন কেটা ঠিক আছে তো এটা কমন আমি দেখি আছো এইটো আহি আছে ঠিক আছে 5 নেক্সট ইয়াৰ পৰা মানে ইয়াতে কমন আছে ঠিক আছে ইয়াতে এটা কমন পালো ইয়াতে আৰু কি আছে দুটা আমাৰ 5 সবতে কমন আহি আছে এনেকে দিলে আৰু বেছি লেতৰাই হ'ব তো ইয়াতেও দুটা 5 মিন্স আমাৰ ইয়াতে 5 5 আৰু দুটা কমন আহিব ঠিক আছে তো তিনিটা 5 ইনটু কৰিলে কিমান হ'ব 125 হ'ব সকলোৱে জানে চাগে ঠিক আছে আশা কৰিছো সকলোৱে বুজি পাইছে তো আমি এনেকে কৰি লব পাৰো ঠিক আছে তো এইটো হৈ গ'ল আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এতিয়া যদি লাগে যে আমি অলপ শৰ্টকাটত কেনেকৈ কৰিব পাৰো দেন আমাৰ শৰ্টকাটটো এইটো হ'ব যে আমি কি লব পাৰো 125 ললো আৰু আছে আমাৰ 250 নেক্সট আছে আমাৰ 7 কি আছে 50 ইহতৰ মাজৰ ডিফাৰেন্স তো লম এই দুটাৰ মাজৰ ডিফাৰেন্স আমাৰ কিমান আহি আছে 125 ৰ ডিফাৰেন্স আহি আছে আৰু এই কিটাৰ মাজত যদি আমি ডিফাৰেন্স লব যাও 50 50 কেনসেল হৈ গ'ল আমাৰ কিমান আহি আছে 700 ৰ পৰা 200 গলে আমাৰ কিমান হ'ব 500 ৰ ডিফাৰেন্স আহিব ঠিক আছে তো আমি ডাঙৰটো লবই নোৱাৰো আমি কি লব লাগিব সৰুটো লব লাগিব তো সৰু সংখ্যাটো 125 এদি বাকি কিটা হৰণ যায় না যায় তো বলে এটো হৰণ যাবই এটো হৰণ গৈ আছে আৰু এটো বলে হৰণ যায় ঠিক আছে তো তিনিটা হৰণ যায় গতিকে আমাৰ কি হৈ যাব 125 কি হৈ যাব আমাৰ LCM হৈ যাব সরি HCF হৈ যাব বা যদি ইয়াতো যদি প্ৰবলেম পাই দেন আমি ইয়াক লিখি লব পাৰো 25 ইনটু কি হ'ব 5 এনেকে ব্ৰেক কৰি লিখি লব পাৰো যদি 125 ৰ যদি কোনোবাই ডাইৰেক্ট হৰণ যায় না যায় যদি তাৰ প্ৰবলেম পাই আছে তো আমি জানো 5 দি তো এই গুটেই কিটা হৰণ যাব কাৰণ ইয়াৰ লাষ্টত কি আছে 5 আৰু 0 0 আছে মানে 5 দি যদি এটা সংখ্যা হৰণ যাব লাগে ABC যদি নম্বৰ এটা ABCD নম্বৰ যদি এটা 5 দি হৰণ যাব লাগে দেন লাষ্ট ডিজিট কি হ'ব লাগে 0 আৰু 5 এইটো আমাৰ ডিভিজিবিলিটি ৰুল আছিল তো 0 5 আছে তো ইয়াত 5 দি তো হৰণ গৈ আছে নেক্সট 25 দি যাব লাগিলে মই স্টাৰ্টিংতে ইয়াতে মেথছ কৰোতে মই কৈ দিছিলো যে লাষ্টত হয় কি হ'ব লাগিব 25 হ'ব লাগিব 50 হ'ব লাগিব তো 50 আছে ইয়াতে ঠিক আছে 25 হ'ব লাগিব লাষ্টত 50 হ'ব লাগিব 75 হ'ব লাগিব বা লাষ্টত কি হ'ব লাগিব ডাবল 0 ঠিক আছে আগত জিয়ে না থাকক আমাৰ খালি লাষ্টৰ এইখিনি হ'ব লাগিব দেন আমি পাই আছো ইয়াতে 25 50 50 গতিকে কি হ'ব এইকিটা দি হৰণ যাব তো আমি এইকিটাৰ দুইটাৰে পূৰণফল যেহেতু দুইটা দি হৰণ গৈ আছে তো দুইটাৰে পূৰণফল মিন্স কিমান হ'ব 125 তো আশা কৰিছো বুজি পাইছে তো কোনো ডাউট নাই তো নেক্সট আমি
বেলেগ এটা কুৱেশ্যনলৈ আমি প্ৰচিড কৰিছো ঠিক আছে ভিডিওটো পজ কৰিব আৰু কপি পেন লৈ গইলে ঠিক আছে এটো নহয় যে আমি জাস্ট খালি ভিডিওটো চাই আছো তেনেকে খালি চালেও নহব যদি কিবা তেনেকে শিকিব ইচ্ছা কৰে দেন কপি পেন লৈ বহিব আৰু ধুনিয়াকে কি কৰি গলে হল নোটস বনাই গলে হল ঠিক আছে তেতিয়া বহুত বস্তু শিকিব পাৰিব তো আমি 4 নম্বৰ কুৱেশ্যনত আমাক কি দিয়া আছে হাইয়েস্ট কমন ফ্যাক্টৰ আকৌ এটো HCF ওলাব দিছে তো আমাৰ কি ওলাব দিছে বলে 25 ৰ আমাৰ লাগে মই এটো ফাৰ্স্টত বেসিক মেথডে মই লগাম তাৰপিছত 40 হ'ব তাৰপিছত কি দিয়া আছে 60 ঠিক আছে তো তিনিওটাকে আমি কি কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন কৰিম তো 25ক আমি জানো 5 দিয়াক 5 বাৰ যাব আৰু 5 দিয়াক এবাৰ বা আমি নকৰিলে হ'ব তো আমি এইখিনি পালো ঠিক আছে নেক্সট 40 ক আমি হৰণ কৰিব পাৰো 2 দি যাব 2 দিয়া কিমান বাৰ 20 বাৰ যায় আছে আকৌ জানো আমি 2 দি কিমান বাৰ যাব 10 বাৰ যাব নেক্সট আকৌ ইয়াক 2 দি আমি কৰিব পাৰো 5 বাৰ ঠিক আছে হলনে প্ৰবলেম তো নাই সাগে বুজিয়ে পাইছে নেক্সট আমি হতক 2 দিয়া কিমান বাৰ 30 টাইম তাৰপিছত 2 দিয়া 15 বাৰ যাব নেক্সট আকৌ 2 দিনা যাব তো আমি কি দি লব লাগিব 3 দি কি হ'ব 5 বাৰ যাব ঠিক আছে আমি এইখিনি পাই গলো মিন্স আমি 25 ক কেনেকৈ লিখি দেখুৱাব পাৰো 5 into 5 লিখি দেখুৱাব পাৰো 40 মিন্স আমি কি লিখিব পাৰো 2 into 2 into 2 into কি হ'ব 5 হ'ব নেক্সট 60 আছে তো 60 ক আমি কি লিখিম 2 into 2 into 3 into 5 ঠিক আছে তো আশা কৰিছো বুজি পাইছে আৰু ইয়াৰ HCF কিমান হ'ব নিজে গম পাই গৈছে ঠিক আছে ইয়াতে আৰু ক'ব লগা নাই তো HCF আমাৰ কি হ'ব যেটো আমাৰ কমন হ'ব তো এই তিনিটাৰ ভিতৰত যেটো কমন হ'ব এটোৱে আমাৰ হৈ যাব HCF তো কমন কি আছে 2 দুটাৰ ভিতৰত আছে বাট বাকি কিটাৰ ভিতৰত নাই তো আমি এটা কমন কি দেখি আছো 5 এটা দেখি আছো বাকি আৰু আছে নে কমন তো আমি দেখি আছো নাই 3 আছে বাকি কিটাত নাই সো নহব তো HCF আমাৰ কিমান হৈ যাব 5 তো HCF আছে নে 5 আমি পাইছো ঠিক আছে তো এইটো হৈ গল আমাৰ ডি নম্বৰ অপচন কারেক্ট হৈ যাব ঠিক আছে তো নেক্সট আমি লাস্ট এটা কোৱেশ্চন লও ঠিক আছে আচ্ছা আমি যদি শর্টকাট মেথডত কৰিব যাও তেতিয়ালে আমি কি কৰিব পাৰো ঠিক আছে হেতু মই এবাৰ দেখাই দিম যদি আমি শর্টকাট ইয়াতেও এপ্লাই কৰো 40 আৰু এটা কি আছে 60 তো শর্টকাট যদি আমি এপ্লাই কৰিব যাও তো ডিফারেন্স কিটা ললে হল এই দুটা ডিফারেন্স কিমান হ'ব 20 আহি আছে হয় না 20 আহি আছে আৰু এই দুটা ডিফারেন্স আমাৰ কিমান আহি আছে 15 আহিব হয় না 15 আহিব আমাৰ এই দুটা ডিফারেন্স তো আমাৰ কি হ'ব আমি সদায় সৰু নম্বৰটো লম ডাঙৰটো আমি লব নোৱাৰো সৰু নম্বৰটো আমি লম ঠিক আছে সৰু নম্বৰটো দি চেক কৰি চালে হল যে বাকি কিটা হৰণ যায় না যায় 25 না যাব এটো না যাব তো এটো বলে 15 দি যায় আছে ঠিক আছে তো তেতিয়া কি কৰিম যদি হৰণ না যায় তেতিয়া কি কৰিম তেতিয়া ইয়াক আকৌ ফ্যাক্টৰ কৰিলে বলে আমি ফ্যাক্টৰ কি পাব পাৰো 3 আৰু 5 এটা আমি ফ্যাক্টৰ পাই যাম ঠিক আছে এতিয়া চেক কৰিলে হল যে 3 দি যায় নি বলে 3 দিও না যায় এটো না যায় বাট এটো যায় আছে 3 দি তো যেহেতু বাকি দুটা না যায় তো আমি ইয়াক লব নোৱাৰো 5 দি বলে 5 দি এটো হৰণ যায় আছে 5 দি এটো হৰণ যায় আছে 5 দি এটো হৰণ যায় আছে দেন আৰু বেলে একো চিন্তা কৰিব লগাই নাই HCF কি হৈ যাব আমাৰ 5 হৈ যাব তো আমি এনেকে ওলাব পাৰো মই এই কাৰণে কলো যে আমি কোৱেশ্চনৰ মাজে দি আমি বহুত বস্তু ধীৰে ধীৰে আমি আৰু ক্লিয়াৰ হৈ গৈ থাকিব আমি শিকি গৈ থাকিম ঠিক আছে যদি ডাইৰেক্ট মাইনাস কৰি কোন সৰু নম্বৰটো যেটো মাইনাস কৰি ডিফারেন্স যেটো ললো ইয়াতৰ ডাইৰেক্ট সৰু সংখ্যাটো দি যদি বাকি কিটা হৰণ না যায় তো তাৰ ফ্যাক্টৰ লৈ ফলে আমি ডিভাইড কৰিব লাগিব আৰু যেটো ফ্যাক্টৰেদি হৰণ যাব হেইটোৱে হ'ব আমাৰ আনসাৰ ঠিক আছে যদি দুইটা দি হৰণ যায় দেন দুইটাৰে মাল্টিপ্লিকেশন দুইটা 3 আৰু 5 দুইটা দি যদি গোটেই কিটা সংখ্যা হৰণ যায় তো দুইটাৰে মাল্টিপ্লিকেশন মিন্স কিমান 15 তো 15 হৈ যাব তো যেহেতু আমাৰ 3 দি হৰণ না যায় 5 দি গৈ আছে তো ইয়াৰ আনসাৰ কি হ'ব আমাৰ 5 হ'ব ঠিক আছে তো আমাৰ কি হৈ যাব আনসাৰ ইয়াতে 5 আছিল মই আগতে কৈ দিলো তো নেক্সট লাস্ট আমি কোৱেশ্চন লৈ আছো আজি ঠিক আছে ইয়াৰ পিছতো ভিডিওৰ পাৰ্ট আহিব ভিডিওৰ পাৰ্ট বিলাকত আমি ভালকে বাকি কোৱেশ্চন খিনি আমি আলোচনা কৰিম তো একেটা ভিডিওত আমি ইমান খিনি দিগলীয়া কৰিব খোজা নাই এতিয়া বেসিক খিনি দি দিলো আৰু ভিডিওৰ ডেসক্ৰিপচনতো কিছু আমি কোৱেশ্চন দি দিম যেবিলাক ঘৰত তেনেকে সলভ কৰি ললে হ'ল ঠিক আছে নিজে আৰু চাই ললে হ'ল যে ইমপ্ৰুভ হৈছে না আগতকৈ তাৰ পিছত যেটো ভিডিওৰ পাৰ্ট খিনি আহিব তাতে খালি কোৱেশ্চনে আমি সলভ কৰিম তো বহুত বস্তু আমি শিকিব পাৰিম তাতে বহুত খিনি বস্তু আমাৰ একেলগে ঘুমাই যাব ঠিক আছে তো লাস্ট আমি কোৱেশ্চন লৈ আছো লাস্ট কোৱেশ্চন আমাৰ কি হ'ব ইয়াতে আমাৰ এলসিএম ওলাব দিছে 15 আৰু 25 ৰ তো আশা কৰিছো পাৰিব ওলাব প্ৰাইম ফ্যাক্টৰাইজেশন আমি লগাই দিম নিজে কৰি চালে হ'ল মই বাৰু কৰি দেখাই দি আছো পজ কৰি ফলে নিজে কৰি চালে হ'ল লখাব ওলাব লাগে তো আমি জানো দুইটাই 5 দি হৰণ যায় তো মই 5 দি স্টাৰ্ট কৰিলো 5 দি 3 বাৰ 5 দি কিমান বাৰ যাব 5 বাৰ বাকি পূৰণ কৰিলে হ'ল কিমান হৈ যাব
75 ঠিক আছে আৰু শর্টকাট যদি লগাব মন যায় তো 15 আৰু 25 ললো তো 15 আমি ডাঙৰ সংখ্যাটো লব লাগিব ডাঙৰ সংখ্যা আমাৰ কি দিয়া আছে ডাঙৰ সংখ্যা আমাৰ আছে 25 ঠিক আছে তো 25 এতিয়া আমাৰ 15 দি হৰণ না যায় সো ইয়াক আমি হৰণ যোৱা বনাব লাগে তো কেনেকে বনাম 2 ইনটু কৰিলো কিমান হল 50 50 15 দি হৰণ যায় না যায় তো নেক্সট আমি কি মাল্টিপ্লাই কৰিলো 25 ৰ লগত 3 কিমান আই গল 75 75 যায় নে यस যায় আমাৰ 15 5 যায় কি হৈ যায় 75 গতিকে আমাৰ কি হৈ যাব এলসিএম কি হৈ যাব 75 হৈ যাব এইটো আমাৰ কারেক্ট আনসার ঠিক আছে তো আজি এই ভিডিওটোত আমি ইমানেখিনি ৰাখিম ঠিক আছে ইমানে আমি ৰাখিম আৰু নেক্সট যেটো ভিডিওৰ পাৰ্ট আহিব তাতে কেৱল আমি কোৱেশ্চন সলভ কৰিম ঠিক আছে তো আমাৰ বহুতখিনি বস্তু আমাৰ শিকা হ'ব কোৱেশ্চন তো বহুত আছে ঠিক আছে কোৱেশ্চন বহুত মানে বেসিকৰ পৰা একদম মানে টপ লেভেলৰ লৈকে একদম কোৱেশ্চন আছে বহুত ধুনিয়া ধুনিয়া কোৱেশ্চন আছে আপোনালোকে চাব পাৰে ইয়াতে ঠিক আছে স্ক্ৰিনত তো এইকেইটা আমি নেক্সট ভিডিওৰ পাৰ্টত আমি শিকিব লাগিব এইলা বহুত ধুনিয়া ধুনিয়া কোৱেশ্চন আছে সব এক্সামত আহা কোৱেশ্চনে আমি লৈছো ঠিক আছে আৰু পিছলৈতো আমি ল্যাঙ্গুৱেজ বেস কোৱেশ্চন কৰিব লাগিব এইবিলাক ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমি পাম লাষ্টলৈকে তো এইবিলাকো আমি সলভ কৰিম তো বাৰু যি কি নহওক আজি ভিডিওটোত আমি ইমানে ৰাখিলো তো আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভাল লাগে দেন বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব যদি কিবা আৰু নেক্সট টপিকৰ ওপৰত লাগে দেন আমি ভিডিও ৰেকৰ্ড কৰি ফলে আমি সোনকালে দিবলৈ আপোনালোকৰ মাজত ট্ৰাই কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওৰ পাৰ্ট আহিব তো তাতে আমি ভালকে কৰিম তো আজিৰ কাৰণে ইমানে ধন্যবাদ